নদী এই পৰম পবিত্ৰ আত্মাসকলক দেখা পায়। কোনে কৈছে ঈশ্বৰ হেনো বোলে অদৃশ্য? ঈশ্বৰচোন আমাৰ সন্মুখতে আছে, যিয়ে জীৱন বচাব পাৰে, যিয়ে জীৱন উপহাৰ স্বৰূপ আগবঢ়াব পাৰে। তেওঁতকৈ জানো ভগৱানৰো দ্বিতীয় হ'ব পাৰে? আজি যেন প্ৰত্যেকগৰাকীয়ে ভগৱানৰ প্ৰতিৰূপ হৈ আমাৰ নীল সংস্কৃতিৰে ভৰপূৰ এইখন অসমৰ বাপতি সাহোন ৰঙালী গাঁৱৰ প্ৰাক মুহূৰ্তত লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ে সমন্বয় কলেজ বিকাশ কেন্দ্ৰ ইউনিটি ব্লাড ডোনাৰ্ছ মংগলদৈ ৰক্ত ভঁৰালসমূহ একত্ৰিত হৈ বিভিন্ন দিহা পৰামৰ্শৰ মাজেৰে আজি যি অনুষ্ঠান অনুষ্ঠিত কৰিলে আৰু এই অনুষ্ঠানত আমাৰ বিটিআৰৰ উপস্থিত উদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতী ডাঙৰীয়া তেখেতৰ মূল্যৱান সময়ৰ মাজত আমাক সময় দি আমাক উপকৃত কৰিলে। আমি ভাবোঁ ইয়াতকৈ আৰু আমাৰ কাৰণে এক মূল্যৱান ক্ষণ হ'ব নোৱাৰে। আমি আমাৰ লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ে প্ৰতি বছৰে এটি বঁটা আগবঢ়াই আহিছোঁ, অনুপ্ৰেৰণা বঁটা। আমি বহুত একো দিব নোৱাৰোঁ, কিন্তু আমাৰ এষাৰি বাক্যই আমাৰ এটি উপহাৰেই যদি কাৰোবাক আগবাঢ়ি যোৱাত সহায় কৰে তেনেহ'লে আমি ধন্য হৈ যাওঁ। আৰু সেই লক্ষ্য ৰাখি এইবেলি আমি আমাৰ নিৰ্বাচন সমিতিয়ে মংগলদৈ ৰক্ত ভঁৰালৰ যেতিয়া সকলোবিলাক কথা গম পালোঁ, আমাক যেতিয়া ইউনিটি ব্লাড ডোনাৰ্ছ দৰং জিলা মহিলা সমিতিয়ে মংগলদৈ ৰক্ত ভঁৰালৰ বিষয়ে আমাক জনালে, তাত থকা যিসকল কৰ্মীক মই অতি আন্তৰিকতাৰে লগ পাই তেওঁলোকৰ লগত কথা পাতি যি বুজিলোঁ, তেখেতসকলৰ যি সেৱা মনোভাৱ, তেখেতসকলৰ যি এই চেগতে আমাৰ ইউনিটি ব্লাড ডোনাৰ্ছৰ মুখ্য উপদেষ্টা শ্ৰী শেখৰ মজুমদাৰ আমাৰ যি অনুপ্ৰেৰণা বঁটাৰ স্মাৰক তেখেতে এইখন নিজে পাঠ কৰি শুনাব আৰু তেখেতলৈ অৰ্পণ কৰিব। কেন্দ্ৰৰ উদ্যোগত তথা ইউনিটি ব্লাড ডোনাৰ্ছ ওদালগুৰি শাখাৰ সহযোগত আজি ইয়াতে যিটো ৰক্তদান শিবিৰ লগতে আমাৰ অসমৰ যি জাতীয় উৎসৱ আমাৰ যি বাপতি সাহোন ৰঙালী বিহু, এই ৰঙালী বিহুৰ জৰিয়তে আমাৰ সকলোৰে আমাৰ সৃষ্টিকৰ্তাই আশীৰ্বাদ কৰে, ভালে কুশলে শান্তিপূৰ্ণভাৱে নিৰাপদভাৱে চলাই নিবৰ কাৰণে আমাক তাতে আশীৰ্বাদ কৰে। তাৰ কাৰণে সকলোৰে প্ৰতি মোৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ আমাৰ সঞ্চালক যতীন্দ্ৰনাথ কৃষ্ণদাস ডাঙৰীয়াই যিখিনি সেৱা আগবঢ়াই আছে এই অঞ্চলৰ কাৰণে সেয়া খুব প্ৰশংসনীয়। তেখেত সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ হয় আৰু এজন ভকতো হয়, ধৰ্মগুৰু হয়, কিন্তু তেওঁ অকল ধৰ্মৰ প্ৰচাৰ বা ধৰ্মৰ কাৰ্যত ব্যস্ত নাথাকি বিভিন্ন দিশতো জনসাধাৰণক সেৱা আগবঢ়াই আছে। বিশেষকৈ আজি ৰক্তদান শিবিৰ তেওঁৰ নিজৰ অনুষ্ঠানটো পাতিছে, সেয়া মানৱ সেৱাৰ এটা মহৎ কাম। সেইকাৰণে
আমি তেখেতক ধন্যবাদ দিছোঁ আৰু যিসকল আজি কাৰ্যসূচীত ৰক্তদান দিবৰ কাৰণে আগবাঢ়িছে বিশেষকৈ আমাৰ যুৱক যুৱতীসকলে ৰক্তদান দিয়া বুলি ক'লে বহুত ভয় কৰে, আগবাঢ়ি নাহে। কিন্তু আমাৰ এই ভিতৰুৱা অঞ্চলতো যুৱক যুৱতীসকলে স্বইচ্ছাই ৰক্তদান দিবলৈ আগবাঢ়ি অহাটো সঁচাকৈ প্ৰশংসনীয় আছে। মই তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু এনেকুৱা কাৰ্যসূচী আমাৰ বিভিন্ন ঠাইত হ'ব লাগে, জনসাধাৰণক সজাগ কৰিব লাগে। ৰক্তদানৰ জৰিয়তে আমি মানৱ সেৱাৰ কাৰণে কি কৰিব পাৰোঁ সেই কথাখিনি যাতে চবেই উপলব্ধি কৰে, তাৰ কাৰণে আমি এই ব্যৱস্থাখিনি বিভিন্ন ঠাইতো আমি সজাগতাৰ কাৰণে ল'ব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ উদ্যোগ লোৱা হিচাপে আমাৰ কৃষ্ণ দাস ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আমি আশা কৰোঁ তেখেতৰ জৰিয়তে আৰু বহুতো সেৱা আমি পাম। পিছপৰা অঞ্চলত তেখেতে এই সাংস্কৃতিক মহাবিদ্যালয় গঠন কৰাৰ জৰিয়তে এই অঞ্চলৰ মানুহখিনিক যে সাংস্কৃতিকভাৱে আৰু আধ্যাত্মিকভাৱে আগুৱাই নিবৰ কাৰণে যিখিনি প্ৰচেষ্টা চলাইছে, আমি সকলো ৰাইজে তেওঁ সহযোগ কৰাটো উচিত আৰু আমি চৰকাৰৰ তৰফৰ পৰা যিখিনি পাৰোঁ আমি সহায় কৰিম। থেংক ইউ। ধৰ্মগুৰু হিচাপে নহয়, এগৰাকী মানুহ হিচাপে প্ৰথম মোৰ পৰিচয়। আৰু মানুহ হিচাপে আমি প্ৰত্যেকজনে মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰি চলাটো আমি নিতান্ত প্ৰয়োজনীয় বুলি অনুভৱ কৰোঁ। আৰু মানৱ সমাজত মানৱৰ যিটো ভূমিকা সেইটো যদি নিষ্ঠাৰে পালন কৰে আমি ভাবোঁ সেয়া সকলোতকৈ মহান দান হয়। প্ৰতিটো ক্ষেত্ৰত যিসকলে কৰ্ম কৰিছে তেখেতসকলে যিধৰণে নিষ্ঠাৰে কৰ্ম কৰিছে নিশ্চয় কাৰোবাৰ উপকাৰ হৈছে আৰু সেয়াও মহান কাম বুলি আমি বিবেচনা কৰোঁ। কিন্তু বৰ্তমান সময়ত আমি দেখোঁ যে টকাৰেতো ঔষধ পাতি আদি কিনিব পাৰি, কিন্তু ৰক্ত কিনিব নোৱাৰি। আৰু এই ৰক্তৰ যিটো বিনিময় সেই বিনিময়টো কোনোবা সদা হয়, ৰাইজেহে নিজৰ ৰক্তেৰে কাৰোবাক জীৱনদান দিয়াৰ যি মানসিকতা এয়াও এক মহৎ চিন্তা। আৰু সেই মহৎ চিন্তাক আগবঢ়াই নিবৰ কাৰণে আমাৰ এই প্ৰয়াস ৰক্তদান শিবিৰ। কিমানজনে কৰিব আজি? আমি বৰ্তমানলৈকে ভাবিছোঁ 50ৰ ঊৰ্ধত ইয়াতে ৰক্তদান হ'ব। এতিয়া সম্পূৰ্ণ তথ্য আমি পোৱা নাই। যেতিয়া সম্পূৰ্ণ হৈ যাব কাৰ্যসূচীটো তেতিয়া আমি নিশ্চয়কৈ সঠিককৈ আপোনালোকক জনাব পাৰিম। আমি মাত্ৰ এই কথাটো ক'ব খুজিছোঁ, লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ যি 10 দিনীয়া ইয়াতে কৰ্মশালা আছিল সত্ৰীয়া সংগীতৰ, সেই সত্ৰীয়া সংগীতৰ কৰ্মশালাৰ সংগতি ৰাখি আমি এই ৰক্তদান শিবিৰটো ৰখিছোঁ। আৰু ইয়াতে যুৱক যুৱতীসকল আহিছে, আমাৰ কাৰণে গৌৰৱৰ বিষয়। তেখেতক বহুতে ৰক্ত বুলি ক'লে ৰক্তদান কৰিবলৈ ভয় কৰে, মোৰ কিবা অসুখ হ'ব, মোৰ শৰীৰ দুৰ্বল হৈ যাব। কিন্তু আজি যেন ইয়াতে এটা ব্যতিক্ৰম আমি দেখিছোঁ, তেখেতসকলে আন্তৰিকতাৰে আগবাঢ়ি আহিছে। আৰু আমি ভাবোঁ এয়া এটা আমাৰ কাৰণে পজিটিভ বাৰ্তা হ'ব প্ৰতিখন সমাজৰ কাৰণে। ৰক্তদান জীৱনদান, আহক আমি সজাগ হওঁ, সচেতন হওঁ, আমাৰ নিজৰ তেজেৰে কাৰোবাক জীৱনদান দিওঁ, যি আমাৰ জীৱনৰ কাৰণে হ'ব মহৎ দান। যিটো আপুনি কৈছে ধৰ্মগুৰু হিচাপে আধ্যাত্মিকতাৰ পূজাৰী আৰু আত্মাৰ লগত পবিত্ৰতা ৰক্ষা কৰি চলাটোৱেই মানৱতাৰ পূজা হোৱা উচিত।